Hello guys, welcome back to my YouTube channel. তো আজি ভিডিওটো ধামাকা হ'ব গৈছে এইটো জানো খালি কিন্তু কি হয় ক'ত কি একো নাজানো কাৰণ আমি যাবলৈ ওলাইছোঁ আমাৰ নিজৰ ঘৰ মানে বৰমাত চাই থাকক কি কৰোঁ হঠাৎ যাব ওলাইছোঁ একো কোৱা নাই প্লেনিং নাই ডাইৰেক্ট ওলাইছোঁ বেগ পেকিং কৰিছোঁ ভাত খালোঁ এতিয়া যাওঁ দেৰিয়ে হ'ল মানে আজি কিবা এটা কৰ্ম আছে চাই থাকক কি হয় তো আমি যাবলৈ ওলাইছোঁ বেগ চেগ লৈ আৰু ইয়াক ফুচকা ভালকৈ থাকিবি দেই বাই 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 ইয়া আমাৰ মই যাব ওলাইছোঁ গৰম আলু তো আমি দুয়ে বহি পাছত বহিলে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এই দীঘলীয়া যাত্ৰাত মোৰ লগ আছিল মোৰ ফেভৰেট চানা মানে বুট ভাজা খাই খাই আৰু বাহিৰৰ নজাৰা চাইছোঁ। মই জাৰ্ণি কৰি আছিলোঁ বৰমালৈ। এতিয়া আমি পালোঁ মোৰ ফেভৰেট পাৰ্ট ব্ৰহ্মপুত্ৰ। চাওক না আকাশ ক'ত পানী ক'ত একো মনিবই পৰা নাই সেইকাৰণে মোৰ এনেকুৱা বতৰত জাৰ্ণি কৰি একদমেই ভাল নালাগে। ফাইনেলি বৰমা পালোঁ আৰু তাত অলপ মিঠাই কিনি ল'লোঁ ঘৰলৈকে। জাৰ্ণিটো ইমান দীঘল হ'ব বুলি ভবা নাছিলোঁ সেইকাৰণে মূৰৰ বিষ উঠি গৈছে কাৰণে আহিয়ে আগে এটা ঠাণ্ডা খাই ল'লোঁ নহ'বা একদম অৱস্থা বেয়া। জামৰ বাবে আমাৰ জাৰ্ণি বেছি দীঘলীয়া হৈ গৈছিল। বহুত দিনৰ মূৰত অহাৰ বাবে ঠাইখিনি বেছি দূৰ দূৰ যেন লগা হৈছে। 9:30 ওলাই অহা মানুহ গাড়ীতে 2:30 বাজিল। ককাৰ স্কুলখন দেখিয়ে মোৰ অলপমান শান্তি লাগিল যে যাত্ৰা আৰু বেছি দীঘলীয়া নহয় আৰু বেছি দূৰ নাই আৰু ঘৰ পাবলৈ। ফাইনেলি আহিয়ে ভৰি হাত ধুই কাপোৰ চাপোৰ সলাই 3টামান বজাত ভাত খাব বহিলোঁ। খানা ভালেই, মাছ মাংস দুয়োবিধেই আছিল আৰু মেইন কথাটো কোৱাই হোৱা নাছিল নহয় কৰ্ম মানে আজি খুৰীমাৰ মানে মাকঠীৰ ফালৰ পৰা খুৱাব আহিছে সেয়ে এইবিলাক মানুহ চাওক ইমান সাহস কৰি মই তাৰ মাজত কেমেৰা ওলাইছোঁ সেই হেৰিতে আপোনালোকে লাইক কৰি দিয়ক আৰু ভিডিঅ'টো মই ইমান সাহস কৰিছোঁ কিন্তু ভিডিঅ'টো ইমান এটাও ভাল নহ'ল যাৰ বাবে মই ক্ষমা খুজিছোঁ আপোনালোকৰ মাজত তথাপিও সাহস কৰি যে দেখাইছোঁ এইখিনি। যি ভয় আছিল সেইটোৱে হ'ল কি ধুনীয়াকৈ দিনটো কৰ্মটো ভালে গ'ল কিন্তু শেষৰ সময়তে বৰষুণ এজাক আহি পালে। বতৰৰ মহিমা নাচাই কিয় অলপ পিছত ৰ'দো দিলে পাতলকৈ হ'লেও। ইফালে মা পেহীহঁতে কথা পাতি আছে। এয়া আমাৰ পুতপুতি কৃষ্ণমণি বৰমাকৰ গলত উঠি আছে। প্ৰথম উঠিবই খোজা নাছিল তাৰপিছত উঠিলে আৰু নুমিবই খোজা নাই। চাওক বতাহে একদম পেণ্ডেল পেলাই দিলে মানে ত্ৰিপলখন। ভাগ্য ভাল চবৰে খানা খোৱা হৈছিল আৰু এতিয়া সময় হ'ল সকলোকে বিদায় দিয়া। পিছে তেখেতলোক যোৱাৰ পিছতে আকৌ ধাৰাসাৰ বৰষুণ। পিছে বৰষুণ যাক আহি ভালেই হ'ল পেহীহঁতে ঘৰত যাব নাপালে সকলোৱে লগ হৈ একেলগে অলপ টাইম স্পেণ্ড কৰিব পাৰিলোঁ আৰু লাইনটো অহা নাছিল যাৰ বাবে এনেকৈ ভণ্টিৰে গান শুনি টাইম খেদালোঁ গধূলি সময়ত। এনেদৰে হাঁহি ধেমালি কৰি লাইনত আমি ভাত খাবলৈ বহিলোঁ। এইবিলাক কি সুদা ভাত খাই আছ দেখোন এনেকে ভাত খ নিমখ আৰু সুদা ভাত তোমাৰ আকৌ তেনে খাবা সুদা ভাত খাই আছ যে এয়া আমাৰ খুৰীমাৰ ফুল আৰু এতিয়া আমি দুটাই বহি আছোঁ কোনো নাই মানে টেবুলখনত আমি দুটা সুদা ভাত খাবা দি থৈ দিছে আঞ্জা আছে লোৱা নাই আমি নিজে আৰু এখন নেক্সট দিনা পুৱাই পেহীহঁতে ঘৰলৈ ৰাওনা হ'ল।
মোবাইলৰ চাৰ্জাৰৰ সন্ধানত আইতা আৰু মই পেহীহঁতৰ ঘৰলৈ গ'লোঁ। হেচটেগ গা ধুই উঠি এয়া মাহুন ভাত পানী খাই উঠি লেকচাৰ মাৰিছে আৰু এয়া চাওক মোক জাপ। আৰু মই সিহঁতৰ কথা শুনি আছোঁ আৰু কি কৰিম। এয়া চাওক আইতাই এখন পুৰণা ফেমিলি ফটো লৈ নিলে আৰু এইটো মই চাওক ল'ৰাৰ নিচিনা দেখা নাছিল সৰু থাকোঁতে। এয়া সৰু খুৰীমাৰ ফুল বহুত ভাল পায় দিয়ক। আৰু এয়া চাওক কি ধুনীয়া ফুলবিলাক সৰু খুৰীমাৰ। আমাৰ চিংকু না মিংকু না কি নাম আছে তাই অ চিকুলি। এয়া মোক খুৰীমাই মাংস টেষ্ট কৰিব দিলে আৰু ইফালে খুৰীমাই পূৰা জুইত মাংস বনাই আছে। গুড মৰ্ণিং গাইজ। তো আজি আমাৰ ঘৰৰ পৰা 3 নম্বৰ দিন আৰু আজি আমি যাওঁ আমাৰ বাৰীখনে এয়া আমাৰ গাহৰি পোৱালি হৈছে। হয়তে পলা এয়া আমাৰ গৰুও আৰু ইফালে সৰু সুৰাহঁত মাছ মাৰিব গৈছে কাৰণ আজি আমি ঘৰলৈ যাম। এইফালে আইতাও চাব আহিছে মাছ মৰা। এয়া আমি ভাত চাত খাই যাবলৈ ওলালোঁ আৰু আলোচনা কৰিব লাগিব যে গাড়ী নচলবা আমি গাড়ী ভাঙলি কিবা এনাই আৰু ডাইৰেক্ট মুহূৰ্তৰ ষ্ট্ৰাইকটো বুলি কৈছে তোমালোকে হৈ যায় নেকি?